আজি আমি ইয়াতে ধৰ্ণা দিয়া বা প্ৰটেষ্ট দিয়াৰ মূল কাৰণটো হ'ল কি আমি যোৱা সময়ছোৱাৰ এটা নিউজ এক্সক্লুচিভ পাইছিলোঁ আমি প্ৰতিদিন টাইমত যে যোৱা মানে আমাৰ যিটো BTR চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন BTC চৰকাৰ য'ৰ মানে এপছত প্ৰাক্তন সভাপতি তেওঁৰ নেতৃত্বত এটা চৰকাৰ চলি আহিছে। তেওঁ কৈছিলে সেই সময়ত স্বচ্ছ আৰু নিকা বোলে এটা APPL চৰকাৰ গঠন কৰিছে, কিন্তু তেওঁৰ সময়তে তেওঁৰ সময়ত যিটো আমাৰ চৰকাৰ চলি আছে UPPL নেতৃত্বাধীন চৰকাৰ চলি আছে তেওঁৰ মুখ্য কাৰ্যবাহী সদস্যৰ নেতৃত্বত যে আমাৰ প্ৰতিদিন টাইমত নিউজত ওলোৱা এনেকুৱা মতে মানে যোৱা আমাৰ যোনটো মানে লাষ্ট টাৰ্ম এইটো 24 আৰু 25 এটা টাৰ্মছত এইটো মানে লাষ্ট এনেকুৱা ক'ব লাগিব যে তেওঁলোকে এটা স্কেম ওলোৱাৰ মানে বুক স্কেম কৰা এটা মানে নিউজ ওলাই আছে যে তেওঁলোকে এটা বুকছৰ দামটো যোনটো মানে 500 টকাৰ দামৰ এটা কিতাপ তেওঁলোকে তেনেকুৱা আমি গম পাইছোঁ যে আমি আমাৰ তথ্য অনুসৰি যে তেওঁলোকে আমাৰ 500 টকাৰ কিতাপটো আমাৰ US ডলাৰত এনেকুৱা এটা ডলাৰ চিষ্টেমত মানে এটা কিবা কৰি আছে যে 500 টকাৰ যোনটো কিতাপ তেওঁলোকে 15,000 টকাত এনেকুৱা বিক্ৰী কৰি আছে বা এনেকুৱা ছাপ্লাই দি আছে। তেনেকুৱা আমি তেওঁলোকৰ বিৰুদ্ধে এটা মানে আমি RTI মাৰা তথ্য সৰি এনেকুৱা পাইছোঁ যে যোৱা সময়ছোৱাত তেওঁলোকে এইটো যোনটো পাব্লিচাৰৰ থ্ৰুৱেদি এনেকুৱা কিতাপটো লৈছে যে তেওঁলোকৰ এটা নটিচত মেনশ্যন আছে যে তেওঁলোকৰ মানে প্ৰশান্ত জৈন বোলে এটা ইণ্ডিকা পাব্লিচাৰ্ছ এণ্ড ডিষ্ট্ৰিবিউশ্যনছ এণ্ড প্ৰাইভেট লিমিটেড বোলে এটা ৰিচভ বুক ষ্টল এটা আদি বুকছ এইটো মানে এটা কিবাত আছে। তেওঁলোকে মানে তেওঁলোকৰ পৰা এনেকুৱা কিতাপ অনা হৈছে তেওঁলোকে তেনেকুৱা ছাপ্লাই দিছে অমুক কলেজত বা BTCৰ 33খন কলেজত তেওঁলোকে ছাপ্লাই দিয়াৰ অনুসৰি তেওঁলোকে মানে তথ্য মানে আমি পোৱা গৈছে। তো তেওঁ কৈছে যে আমি এতিয়ালৈকে ছাপ্লাই দিয়া নাই বা আমাৰ পৰা কিবাটো হোৱা নাই যে ৰিলিজ হোৱা নাই ফাণ্ডটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। তো এইটো কথাটো আমি এইটো মানিব নোৱাৰোঁ। তেওঁলোকে কৈছে যে এইটো হোৱা নাই কিবা হোৱা নাই বুলি কৈছে, কিন্তু তেওঁৰ মুখখন এনেকুৱা মিঠা যে তেওঁলোকৰ মানে মুখত মিঠা গ'লে যে এটা মানুহ মানে এনেকুৱা হৈ যাব যে আমি তেওঁলোকৰ মানে কিবাত মানে এনেকুৱা কৰি আছোঁ যে তেওঁলোকে তেনেকুৱা BTC চৰকাৰ বা UPPL নেতৃত্বাধীন প্ৰমোদ বড়ো চৰকাৰে এনেকুৱা কৰি আছে যে আমি স্বচ্ছ নিকাৰে কাম কৰি আছোঁ, কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে তেওঁলোকৰ যিখিনি আমাৰ BTCৰ বা BTRৰ বাসিন্দাখিনিক যেনেকুৱা এটা মানে সজল মানে তেওঁলোকে এটা নেতৃত্বাধীন মানে চৰকাৰ চলাই আছে বুলি শান্তি এটা সম্প্ৰীতি কিবা কৰি আছে, কিন্তু তেওঁলোকে চৰকাৰ চলাই আছে এনেকুৱা অশান্তি হৈছে যে এটা